নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলটোলৈ। বন্ধুসকল, শিক্ষক নিযুক্তিৰ ৫৫৫টা পদৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে, তাৰ এটা ভিডিঅ' মই সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি আপলোড কৰি ৰাখিছোঁ। আপুনি যদি সেই ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো চাই ল'ব এবাৰ। তাত সম্পূৰ্ণখিনি তথ্য দিয়া আছে যে আপুনি কি ধৰণে ভেৰিফিকেশ্যন কৰিব আৰু কি নথিপত্ৰ লাগিব আৰু কি লগত লৈ যাব। আপুনি সেইটো চাই ল'ব এবাৰ। কিন্তু আজিৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল যে মোৰ আগৰ ভিডিঅ'টো চাই বহুকেইজন ছাৰ বাইদেৱে মোক কিছুমান কথা সুধিছে, যিকেইটাৰ উত্তৰ মই এই ভিডিঅ'টোৰ মাধ্যমত দিব বিচাৰিছোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা নেক্সট ভেৰিফিকেশ্যন যোৱাসকলৰ বহু কামত আহিব। আহক আমি চাই লওঁ যে কুৱেশ্যনকেইটা কি আছিল। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে মোক সুধিছিলে যে টোকন ক'ত দিয়ে। ছাৰ বাইদেউসকল, টোকনটো হ'ল এটা চিৰিয়েল নম্বৰ। আমাৰ ভেৰিফিকেশ্যন লিষ্টত নাম অহা ছাৰ বাইদেউসকলৰ কিমান চিৰিয়েলত নাম আহিছে আৰু টেবুল নম্বৰটো কিমান, সেইটো মনত ৰাখিব আৰু তেতিয়া তাত গৈ ক'ব। সিহঁতৰ ওচৰত আপোনাৰ নাম, চিৰিয়েল নম্বৰ আৰু টেবুল নম্বৰৰ এখন ষ্টিকাৰ থাকে। সেই ষ্টিকাৰখন আপোনাৰ একনলেজমেণ্টখনত লগাই দিব আৰু সেইটো ছেকেণ্ড গেটৰ ফালে সোমাই গ'লে দেখা পাব তাত টেবুল লৈ ৰুম এণ্ট্ৰি গেটত শাৰী পাতিব দিছে। তাত আপুনি শাৰী পাতি সেই টোকনটো ল'ব লাগিব। দ্বিতীয় কুৱেশ্যনটো হ'ল যে PRC লাগিব নেকি। PRC এখন লাগিব বুলি তেনে কোনো কথা নাই। PRC এখন মেণ্ডেটৰী নহয়। যাৰ আছে সি দিব আৰু যাৰ নাই সি নিদিলেও হ'ব, বাধ্যতামূলক নহয়। আৰু পিছৰ কুৱেশ্যনটো হ'ল যে NISৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো জেৰক্স লাগিব নে অৰিজিনেল লাগিব। ফাৰ্ষ্ট হ'ল যে এটেণ্ডেঞ্চখন জেৰক্স লাগিব আৰু লগত অৰিজিনেলখনো লৈ যাব লাগিব, কাৰণ ভিতৰত সেইখন অৰিজিনেলখন চেক কৰে। তাৰ পিছৰ কুৱেশ্যনটো হ'ল যে এফিডেভিটখন লাগিব নেকি বা এফিডেভিটখন কিয় লাগে। ছাৰ বাইদেউসকল, এফিডেভিটখন তেতিয়া লাগিব যেতিয়া আপোনাৰ নাম বা দেউতাৰ নাম বা আপোনাৰ মাকৰ নামৰ কোনো স্পেলিং মিষ্টেক আছে, তাৰ বাবে সেইখন বিচাৰিব আৰু সেইখন বাধ্যতামূলক হ'ব। অন্যথা আপোনাৰ সকলোখিনি যদি ঠিক আছে তেনেহ'লে সেইখন নালাগে। আৰু এজনে সুধিছে যে মোৰ অকল LPত নাম আহিছে, UPত অহা নাই, ভেৰিফিকেশ্যন কৰিব নেকি সেইদিনাই। তো তেখেতক জনাব বিচাৰিছোঁ যে নহয়, যিখনত আপোনাৰ নাম আহিছে সেইখন লিষ্টতহে ভেৰিফিকেশ্যন হ'ব আৰু যিখনৰ নাম অহা নাই সেইখনত নকৰে। আৰু এটা কথা মই আকৌ সকলোকে ক'ব বিচাৰিছোঁ যে আপোনালোকে ডকুমেণ্টছখিনি জেৰক্স লগত লৈ যাব আৰু অৰিজিনেলখনো লগত নিব। বয়স হোৱাৰ একো নাই। কোনো কাৰণত যদি ডকুমেণ্টছ নিবলৈ পাহৰি গ'লে পিছলৈ সেইখন আপুনি পিছলৈ গৈও জমা দি আহিব পাৰিব। সেইখন আপুনি 8 জুলাইৰ ভিতৰত ছাবমিট কৰি দি আহিব পাৰিব। আৰু যিকেইজন ছাৰ বাইদেউৰ নাম এতিয়াও লিষ্টত অহা নাই, মই বিচাৰোঁ যে পৰৱৰ্তী লিষ্টত সকলোৰে নামখিনি আহক আৰু সকলোৱে যাতে ভালদৰে ভেৰিফিকেশ্যনখিনি কৰে। সকলোৰে শুভ কামনা কৰি মই আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।